বা সবিতা ম্যামের কন্ডিটুকু দেখুন মোর টান এই আনন্দিত টিচার গৈছে ভাই বা আনন্দিত টিচার আহিলে হেল্ল' এভৰিৱান ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে। মোৰ বাৰু ভালেই। মোৰ ছাবস্ক্ৰাইবাৰ বহুতে চাগে জানেই যে মই এখন স্কুলত এজ এ টিচাৰ জব কৰি আছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আমাৰ বিদ্যালয় মানে জেনিত পাঠশালাত 30 এপ্ৰিলত হৈ যোৱা বহাগী উৎসৱৰ কিছু ভিডিঅ' ক্লিপছ। বহাগী উৎসৱত আমি কি কৰিলোঁ আৰু কোনে কোনে কি ডেন্স কৰিলে সকলোবোৰ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এয়া হৈছে আমাৰ প্ৰিন্সিপাল ছাৰ আৰু লগত আছে প্ৰবাল দা, আমাৰ স্কুলৰ অনাৰ। দুয়োজনে মিলি এনেদৰে বীজ ৰোপণ কৰিছে। এইফালে আছে আমাৰ স্কুলৰ সবিতা টিচাৰ। আমি দুগৰাকী প্ৰতিনিধিৰ মাজত আৰু দুগৰাকীকে এটা কলি দিয়া হ'ব। আমাৰ প্ৰিন্সিপাল ছাৰ আৰু লগতে সবিতা মেমক আমি অনুৰোধ জনাইছোঁ তেখেতলোকে কলি হৈ যাব। আৰু এতিয়া একো নাই, এবাৰ সবিতা মেম এই সবিতা মেম আৰু ৰুমি টিচাৰে লাগিছে। ৰুমি টিচাৰো লাগিলে বা সবিতা মেমৰ কণ্ডিটুকু দেখুন মোৰ টান এই আনন্দিত টিচাৰ গৈছে এইবাৰ বা আনন্দিত টিচাৰো লাগিলে। এবার অমিত স্যার সবিতা টিচার হইলে নাকি? সবিতা টিচার হইলে কোনে জিকিলে? কোনে জিকিলে? সৌৰভ, তুমি জিকিলা? ইয়াৰ পাছতে আমি আমন্ত্ৰণ কৰি অনা লিজা বৰা বাইদেউ এখনি ফুলন গামোচাৰে সম্বৰ্ধনা জনাবলৈ ৰশ্মিৰেখা বাইদেউক অনুৰোধ জনাইছোঁ। লগতে আমি আমন্ত্ৰণ কৰি অনা অনিন্দিতা বৰুৱা বৰঠাকুৰ বাইদেউ এখনি ফুলন গামোচাৰে সম্বৰ্ধনা জনাবলৈ ৰশ্মিৰেখা বাইদেউক অনুৰোধ জনাইছোঁ। ঢোল বাদন প্ৰতিযোগিতা আৰম্ভ কৰিম। গতিকে যিসকল Ready?
প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত। ফুল ফুলিছে বসন্ত তুমি জাননী বহা আইলে বিননী বুকুতে ফুল দিয়াই স্বাধীন দেশৰ হৈ পৰাধীন সেউজ পথাৰ খনি আজি মৰুভূমি ৰখাল মাটি খেলি খেলি যায় যমুনা গাভৰু অস্ত্ৰাঘাতত যদি হোৱা কাবু সাজু আছে তোৰ মোৰা গামৰু অস্ত্ৰাঘাতত একচুৱেলি মোৰ ব্লগ বনোৱা কোনো প্লেনিং নাছিল কাৰণ সকলোবোৰ টিচাৰ ষ্টুডেণ্টছক বেলেগ বেলেগ বিভাগত ভাগ কৰি দিয়া হৈছিল। তাৰ মাজতে ভিডিঅ' কৰি থকাটো সম্ভৱ নহয় আৰু ভিডিঅ' কৰি থাকিবলৈ ভালো নালাগে দিয়কচোন। তথাপিও মই যিমানখিনি ভিডিঅ' ক্লিপ পাইছোঁ কালেক্ট কৰি মোৰ ইউটিউব চেনেলত স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ। এয়া হৈছে আমাৰ জেনিত পাঠশালাৰ হুঁচৰি দল। তেওঁলোকে বহুত কম সময়তে প্ৰেক্টিছ কৰি বহুত সুন্দৰ পাৰফৰ্মেঞ্চ দিছে। এই বহাগী উৎসৱ কোনো ধৰণৰ কালেকশ্যন কৰি বা কেইবাখনো স্কুল লগ লাগি পতা হোৱা নাছিল, কিন্তু সকলো স্কুলৰ ষ্টুডেণ্টছকে অংশগ্ৰহণ কৰিব দিয়া হৈছিল। বহুতে ভাল লাগিল, সকলোৱে আহিল। শেষত মই মোৰ কালিগছ আৰু ষ্টুডেণ্টছৰ লগত তোলা কেইখনমান ফটোজ এড কৰি দিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। যিসকলে নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। পুনৰ আহি আছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, বাই বাই।